নমস্কাৰ বন্ধুসকল, সকলো দিশতে কৰোনাৰ আতংকই ত্ৰাস কৰিছে জগতখন। এনে সময়তে সকলো সজাগ হওক, লগতে নিজৰ ঘৰত থাকি চৰকাৰে দিয়া নিয়মবোৰ পালন কৰক। ভুৱা বাতৰিৰ পৰা আঁতৰত থাকক, কাৰণ ভুৱা সম্প্ৰচাৰে বহুতো লোকক বিপদত পেলাইছে। এনেতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যে 29 এপ্ৰিল 2020 চনত হ'ব পৃথিৱীৰ ধ্বংস। কিছুমান ভাল ইউটিউব চেনেলত ইমানলৈকে কৈছে যে অহা 29 এপ্ৰিল তাৰিখে মানৱ জাতিটোৱেই ধ্বংস হৈ যাব। কিন্তু বন্ধুসকল, আজি আপোনাক কম এই কথাষাৰ কিমান দূৰ সঁচা। তাৰ আগতে আপুনি চেনেলটোত ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত সকলো প্ৰমাণিত ভিডিঅ'হে পোৱা যায়। আৰু ভিডিঅ'টি লাইক কৰিব, আৰু ভিডিঅ'টি ভাল লাগক বা নালাগক কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, এই ভিডিঅ'টি বনোৱাৰ মূল উদ্দেশ্য হৈছে যে অসমৰ মানুহে এনেদৰে ভুৱা বা মিছা বাৰ্তাৰ কবলত নপৰে। গতিকে প্ৰতিজন অসমীয়াই এই ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা থাকিল। তেন্তে বন্ধুসকল, 29 এপ্ৰিল 2020 চনত পৃথিৱীৰ ধ্বংস হ'ব বা মানৱ জাতি এই পৃথিৱীৰ পৰা লুপ্ত হ'ব বুলি জানিব পাৰি নাছাৰ অফিচিয়েল টুইটাৰত চেক কৰিলোঁ, য'ত স্পষ্টভাৱে লিখা আছে যে এটা ডাঙৰ উল্কাপিণ্ড পৃথিৱীৰ অভিমুখে অতি বেগেৰে আহি আছে আৰু অহা 29 এপ্ৰিলত ই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব, কিন্তু পৃথিৱীত খুন্দা নামাৰে। নাছাৰ টুইট মতে ই পৃথিৱীৰ পৰা 40 লাখ কিলোমিটাৰ আঁতৰেদি পাৰ হৈ যাব আৰু তেতিয়া উল্কাপিণ্ডটোৰ গতিবেগ প্ৰতি ঘণ্টাত 20,000 মাইল হ'ব। লগতে এই উল্কাপিণ্ডটো 1998 চনতে নাছাই আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ নাম দিছিল 1998 OR-2। এই উল্কাটোৰ আকৃতি চেপেটা হয় আৰু ইয়াৰ দৈৰ্ঘ্য 4.1 কিলোমিটাৰ পৰ্যন্ত। নাছাই এই উল্কাটোৰ ওপৰত আগৰ পৰা অধ্যয়ন কৰি আহিছে আৰু নাছাই জনায় যে অহা 29 এপ্ৰিল 2020 চনত ইয়াক লৈ নিশ্চিন্ত থাকক আপুনি। ই কোনো ধৰণৰ পৃথিৱী ধ্বংস নকৰে। কিন্তু নাছাৰ টুইটটোৱে আৰু অলপ জনাইছে যে চিন্তনীয় বিষয় হ'বগৈ 2079 চনতহে, কাৰণ প্ৰায় 59 বছৰৰ মূৰে ই পৃথিৱীৰ কাষেৰে পাৰ হৈ যায় আৰু 2079 চনৰ 16 এপ্ৰিলত ই পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব আৰু তেতিয়া উল্কাটোৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হ'ব কেৱল 18 কিলোমিটাৰ, যি নেকি পৃথিৱী খুন্দা মৰাৰ সম্ভাৱনা খুবেই বেছি। বন্ধুসকল, আপোনালোকে যদি অহা 29 এপ্ৰিল তাৰিখৰ ঘটনাটোক লৈ ভয় খাই আছিল, তেনেহ'লে নিশ্চিন্ত থাকক। আৰু বন্ধুসকল, এনেধৰণৰ ভিডিঅ' আৰু আহি থাকিব, তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। আশা কৰোঁ আপুনি এই ভিডিঅ'টি চাই উপকৃত হ'ল। ধন্যবাদ।